আসাম ডাউনটাউন ইউনিভাৰ্চিটিৰ পৰা আহিছোঁ গুৱাহাটী। আমি ইয়াতে এটা কেৰিয়াৰ কাউন্সেলিং ছেশ্যন আছিলে, য'ত আমি সাইকলজিকেল কাউন্সেলিং কৰাইছিলোঁ আৰু লগতে কেৰিয়াৰ ৰিলেটেড বিভিন্ন কৰ্চৰ বিষয়ে আমি জনাইছিলোঁ ষ্টুডেণ্টক, যাতে যিখিনি আমাৰ উঠি অহা নৱপ্ৰজন্ম যিখিনি আছে, বিশেষভাৱে আমাৰ বড়ো কছাৰী অট'নমাছ কাউন্সিলৰ যোগেদি তেওঁলোকে বিভিন্ন সমষ্টিৰ পৰা ইয়াত গোট খাইছেহি আৰু আমি তেওঁলোকক নেক্সট কেৰিয়াৰ ধৰক ক্লাছ 12ৰ পাছত বা গ্ৰেজুৱেশ্যনৰ পাছত কেনেকৈ আগবাঢ়ি যাব লাগে তাৰ বিষয়ে অলপমান আলোচনা হৈছিল। আৰু যিখিনি ল'ৰা ছোৱালী উঠি আহিছে তেওঁলোক ইয়াত আহি তেওঁলোকে খুব ভালকৈ পাৰ্টিচিপেট কৰিছিলে। আৰু বাকী আমাৰ ইউনিভাৰ্চিটিৰ লগত আমি বড়ো অট'নমাছ কাউন্সিলৰ লগত আমি কলাবৰেশ্যন কৰিছোঁ, যাতে মানে যিখিনি ল'ৰা ছোৱালী আমাৰ অট'নমাছ কাউন্সিলৰ এৰিয়াৰ যিখিনি ষ্টুডেণ্ট আছে তেওঁলোকক আমি সা সুবিধা বিভিন্ন ধৰণে সা সুযোগ আমি যোগাই দিব পাৰোঁ। তেনেকৈ ধৰণে আমি আগবাঢ়ি যাম আৰু ভৱিষ্যতে আমাৰ এইবোৰ ভিতৰৰ বিভিন্ন যিবোৰ এলেকা আছে তাৰ পৰা যিখিনি ষ্টুডেণ্ট উঠি আহে তেওঁলোকেও যাতে যিখিনি আমাৰ মডাৰ্ণ কৰ্চেছ যিখিনি উঠি মানে আছে আমাৰ ইউনিভাৰ্চিটিত, যিখিনি কৰি এটা কৰ্ম সংস্থাপন পাব পাৰে ষ্টুডেণ্টে, তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কৰ্চত আমি তেওঁলোকক এডমিশ্যন ল'ব পাৰোঁ। তো তাৰ বিষয়ে অলপমান আলোচনা হৈছিল আৰু আছে যিখিনি আমাৰ ষ্টুডেণ্ট আছে, যাতে মানে বহুত আমি দেখোঁ যে ল'ৰা ছোৱালী যিখিনি উঠি আহে তেওঁলোকে আৰ্থিকভাৱে অলপমান দুৰ্বল থাকে কাৰণে কেৰিয়াৰত আগবাঢ়ি যাব নোৱাৰে। সেইটো কাৰণে আমি আমাৰ স্কলাৰশ্বিপ এক্সাম আছে, যোনটো আপোনাৰ আমাৰ কমন স্কলাৰশ্বিপ যোনটো এক্সাম আছে, তাতে আমাৰ ষ্টুডেণ্ট যিখিনিয়ে আমাৰ পাৰ্টিচিপেট কৰিব, যিখিনি এক্সামত বহিব, তেওঁলোকৰ কাৰণে আমি 100% স্কলাৰশ্বিপলৈকে আমি ৰাখিছোঁ, 100%লৈকে স্কলাৰশ্বিপ ৰাখিছোঁ, যাতে যিখিনি ধৰক ভাল ষ্টুডেণ্ট তেওঁলোকে আৰ্থিক দুৰ্বলতাৰ বাবে চিন্তা কৰিব নালাগে। আৰু যিখিনি পাবলৈ ধৰক যিখিনি ষ্টুডেণ্টে ডিজাৰ্ভ কৰে তেওঁলোকক আমি 100%লৈকে একৰ্ডিং টু মাৰ্কছ, যিমান মাৰ্কছ তেওঁলোকে স্ক'ৰ কৰিব সেইটো মতে আমি তেওঁলোকে স্কলাৰশ্বিপ দিম, যাতে তেওঁলোকৰ কেৰিয়াৰত ভালকৈ আগুৱাই যাব পাৰে। কেতিয়া হয় সেইটো আমাৰ সময়টো আমি জনাই দিম, নটিফিকেশ্যন আমাৰ দিয়া হ'ব। অনলাইন গৈ পেলাই কৰিলেই হ'ল, অনলাইন এপ্লিকেশ্যন কৰিব লাগিব, তাৰপিছত কৰা যাব। আমি তাৰ আগতে আগষ্টৰ আগতেই জুন জুলাই মাহত আমি স্কলাৰশ্বিপ টেষ্টৰ ব্যৱস্থা কৰোঁ। আমাৰ অকল ধৰক আমাৰ দেশীয় যিখিনি ষ্টুডেণ্ট আছে তেওঁলোকৰ বুলি নহয়, আমি বৈদেশিক যিখিনি আছে ইণ্টাৰনেশ্যনেল ষ্টুডেণ্টছ তেওঁলোকৰ কাৰণে আমি স্কলাৰশ্বিপ দিওঁ। গতিকে ভাবোঁ যে অট'নমাছ কাউন্সিলৰ যিখিনি ষ্টুডেণ্ট আমাৰ যিখিনি আছে ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে এই স্কলাৰশ্বিপৰ সুযোগ লৈ অট'নমাছ কাউন্সিলৰ সহায়ত তেওঁলোকে আগবাঢ়ি যাব পাৰিব আৰু আমাৰ অসম ডাউনটাউন ইউনিভাৰ্চিটিত এডমিশ্যন লৈ তেওঁলোকে এটা ভাল নিজৰ কেৰিয়াৰ গঠন কৰিব পাৰিব। আজিৰ মূল উদ্দেশ্যটো আছিল সেয়াই যে আমি ষ্টুডেণ্টখিনিক আমি সক্ৰিয় কৰিব পাৰোঁ, যাতে আগন্তুক যিখিনি তেওঁলোকৰ নিজৰ ভৱিষ্যত তেওঁলোকে ভালকৈ নিজেই উজ্জ্বলভাৱে আগুৱাই লৈ যাব পাৰে। তাৰ কাৰণে আমি অশেষ ধন্যবাদ জনাইছোঁ আমাৰ বড়ো কছাৰী অট'নমাছ কাউন্সিলক। তেওঁলোকে আমাক এইখিনি সুযোগ দিছে। আমি সদায় দায়বদ্ধ যে আমি তেওঁলোকৰ লগত কাম কৰি যাম আৰু আমাৰ যিখিনি ষ্টুডেণ্ট আছে, বিশেষকৈ বড়ো কছাৰী ষ্টুডেণ্ট আছে, তেওঁলোকে যাতে শৈক্ষিক দিশত আগবাঢ়ি যাব পাৰে।